এভৰিৱান, কি খবৰ আপোনালোকৰ? মই তৰালি আপোনালোকক পুনৰ এবাৰ মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো পিছে 18 অক্টোবৰৰ দিনাখনেই শ্বুট কৰা। মোৰ সেইদিনা আছিল আটাইতকৈ স্পেচিয়েল দিন, মানে মোৰ জন্মদিন। সেইদিনা ৰাতিপুৱাই মই মন্দিৰ গ'লোঁ। মন্দিৰ যাই বাবাৰ ওচৰত অলপমান সেৱা প্ৰাৰ্থনা কৰিলোঁ, যাতে মোৰ লগতে আপোনালোককো ভালেই ৰাখে। মোৰ 18 অক্টোবৰৰ দিনা বাৰ্থডেটো পালন কৰা নগ'ল। 19 অক্টোবৰ মানে সেইদিনা ৰবিবাৰো পৰিছিল আৰু 1 তাৰিখে মায়ে মানে বাৰ্থডেটো পালন কৰে মোৰ, মানে অসমীয়া তাৰিখতে পালন কৰে। তো তাৰে কাৰণে ভকত কেইটামান নিমন্ত্ৰণ কৰিছিল, সেইকাৰণে মোৰো কেইটামান লগক নিমন্ত্ৰণ কৰিব গ'লোঁ। তো ইহঁতক নিমন্ত্ৰণ কৰিব যাই কিনে মই ভিটামিন চি খাব পালোঁ ৰাইজ। সেইদিনা যিহেতু কাতি বিহু আছিল, কাতি বিহুৰ দিনা ইয়াৰ চাকি বন্তিখিনিও আহি গধূলিকৈ জ্বলাই দিলোঁ। আৰু কিবা এটা ঘৰত অনুষ্ঠান পাতিলে মানে কামৰ শেষ কেতিয়াও নহয়, সৰুৱে হওক বা ডাঙৰে হওক, অনুষ্ঠানটো মানে কামৰ শেষ নাই। আৰু ঘৰৰ এইবিলাক কাম কৰাকৈ মা আৰু ময়ে আছোঁ কেৱল। যিমানখিনি সম্ভৱ মা আৰু মই ইমানখিনিলৈকে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ইমানেই আছিলে। ধন্যবাদ, বাই বাই।